ছাত্ৰীসকল, তোমালোকৰ আগন্তুক পৰীক্ষাৰ যিহেতু মেথছ আছে, গতিকে তোমালোকক মই এখন প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ আনিছোঁ তোমালোকৰ মাজলৈ। এইখন পেপাৰৰ পৰা তোমালোকৰ 50% হ'লেও কমেণ্ট পৰিব, কাৰণ যোৱাবাৰো মই যেতিয়া এনেকুৱা এখন প্ৰশ্ন পেপাৰ মই ৰিচাৰ্চ কৰিবলৈ দিছিলোঁ, সেইখনৰ পৰা আপ টু 50% কমন পৰিছে। গতিকে তোমালোকে এইখন পেপাৰ চাই লোৱা এবাৰ। কুৱেশ্যনবোৰ তোমালোকে যিহেতু এবছৰ পঢ়িছা, হয়তো ইয়াৰ ভিতৰত বহুতো কুৱেশ্যন আছে তোমালোকে পাৰিবা। যদি নোৱাৰা তেতিয়াহ'লে কমেণ্ট কৰিবা, মই তাৰ ভিডিঅ'টো মই আজিয়ে আপলোড কৰিব চেষ্টা কৰিম। ইয়াত কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে, সেইখন ইনষ্ট্ৰাকশ্যন তোমালোকে পঢ়ি ল'বা। তাৰপিছত ইয়াত দিয়া আছে প্ৰথম প্ৰশ্নটো তোমালোকে চাই লোৱা ধুনীয়াকৈ, যিহেতু 1 মাৰ্কৰ 45টা আহিব MCQ, সেইকেইটা ভালদৰে চাবা তোমালোকে। মই ইয়াত কুৱেশ্যনকেইটা পঢ়ি নাযাওঁ, তোমালোকে চাই যাবা এফালৰ পৰা, কোনটোৱে তোমালোকে পাৰা নোৱাৰা চাই ল'বা। মই এফালৰ পৰা স্ক্ৰল কৰি যাম, তোমালোকে ধুনীয়াকৈ চাই যাবা। আৰু এইখন পেপাৰৰ যদি PDF লাগে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিবা, মই PDFৰ লিংকটো কমেণ্ট বক্সত দি দিম। আৰু এইটো তোমালোকৰ নতুন চেনেল, যিহেতু এইটো নতুন চেনেল মোৰ, সেইটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা। ইয়াত আগন্তুক তোমালোকৰ পৰীক্ষাৰ যিকোনো প্ৰব্লেমৰ সন্মুখীন হ'লে মই তোমালোকক ভিডিঅ' বনাই দি দিম ইয়াতে। ছাত্ৰ ছাত্ৰীসকল, 10 নম্বৰ প্ৰশ্নটো তোমালোকে অতি শীঘ্ৰে ধুনীয়াকৈ চাবা। এইটো প্ৰতিবাৰে ৰিভাইজ হৈ থাকে। 10 নম্বৰ প্ৰশ্নটো ভালকৈ চাবা। 12 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, এইটোও ভালকৈ চাবা। ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ এনেকুৱাকৈ চাই থাকোঁতে কিবা প্ৰব্লেম হৈছে, তোমালোকে কমেণ্ট কৰিব। এই পেপাৰখনৰ লিংকটো মই PDFটো তোমালোকক কমেণ্টত বক্সত লিংকটো তোমাক প্ৰভাইড কৰি দিম। তোমালোকে মাত্ৰ কমেণ্ট কৰিবা, কমেণ্ট নকৰিলে দিবলৈ নোৱাৰিম মই। তোমালোকে কমেণ্ট কৰিবা দেই। এইখন হৈছে এখন প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ। তোমালোকে ধুনীয়াকৈ চাবা। এইখনত কিবা নোৱাৰিলে মোক কমেণ্ট কৰিবা। এইখিনিলৈ সামৰিছোঁ। এইটো মোৰ নতুন চেনেলৰ নতুন ভিডিঅ'। বাকীটো পুৰণা চেনেলটো তোমালোকে গমেই পোৱা, সেইটোত তোমালোকে বহুত মৰম দিছা। এইটো চেনেলৰ যাতে তোমালোকে মৰম আৰু আশীৰ্বাদ কৰা, আমি তোমালোকক সহায় কৰি যাম। তোমালোকে পৰীক্ষা ভাল কৰিবা, আৰু পৰীক্ষা কেনেকুৱা হ'ল তোমালোকে আহি কমেণ্ট কৰিবা। ধন্যবাদ। জয় অসম।